হেল্ল' এভৰিৱান, সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি গৈছিলোঁ কাৰ্বি আংলঙত অৱস্থিত আমাৰ ঘৰৰ ওচৰতে থকা আকাশীগংগা শিৱ থানলৈ বুলি। যিহেতু এটা শাওণ মাহ চলি আছে, তাত মানে শিৱৰাত্ৰি বা এনেকৈ শাওণ মাহৰ এই মাহবিলাকত মানে শিৱথান যিহেতু বহুত বেছি বিশেষ হয়, যিহেতু তাত শিৱ মন্দিৰ আছে আৰু ইয়াত বহুত ডাঙৰকৈ এনেকৈ ফাংচন পতা হয় আৰু মেলাও পাতে বহুত ডাঙৰকৈ। এইফালে মেলাত আমি এনেকৈ ঘূৰিলোঁ আৰু এইফালে বহুত ডাঙৰ এৰিয়া হয়। ইয়াতে মন্দিৰ আছে আৰু ওচৰতে এনেকৈ জলপ্ৰপাত আছে, পানী বৈ যায়। কিন্তু ইয়াৰ এটা বিশেষত্ব আছে দেই, ইয়াত আগতে জলপ্ৰপাতৰ পৰা বহুত ডাঙৰকৈ এনেকৈ জুৰি বৈ আহিছিলে। কিন্তু কোৱা হয় মানে যে এনেকুৱা মহিলাসকলৰ যিটো ঋতুস্ৰাৱ হয়, ঋতুস্ৰাৱ হোৱা মুহূৰ্তত তেনেকৈ তাত গা ধোৱাৰ কাৰণে সেই জলপ্ৰপাতটো একেবাৰে বন্ধ হৈ গ'ল। এতিয়া অলপ পানী পৰে আৰু এইফালে দেখিছেনে ফটো মাৰিবৰ পৰা এনেকৈ ব্যৱস্থা আছে। আমি ফটো উঠিলোঁ বাৰু, তাৰপাছত আকৌ আহি পেলাই আমি মেলাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে মেলা চাই গৈ আছোঁ। আৰু আমাৰ ওচৰৰ এনেকৈ বৌহঁতো লগত গৈছিলে। আৰু এইফালে দেখিছেনে নানা ৰকমৰ বস্তু, কাপোৰ কানি কিবা কিবি আৰু ঘৰৰ বস্তু পৰা আদি কৰি মানে বিভিন্ন সামগ্ৰী তাত পোৱা যায়। বহুত ডাঙৰ মেলা বহে, আচলতে হাজাৰ হাজাৰ লাখ লাখ মানুহ হয় বুলি ক'লেও ভুল নহয়। মানে আপোনাৰ প্ৰয়োজনীয় যিমানখিনি বস্তু দৰকাৰ হয় আপুনি সকলো বস্তু ঘৰৰ আনিব পাৰিব। এইফালে আমি হাজবেণ্ডে মই এনেকৈ ঘূৰি আছোঁ আৰু ভাগৰো লাগিছে, অলপ মাজে মাজে ৰখিছোঁ। আৰু মানুহৰ যিহে ভিৰ, একে ঠাইতে ৰখি থাকিবই নোৱাৰি মানে। এনেকৈ মাজে মাজে কিবাকিবি বস্তু লৈছোঁ আৰু ঘৰৰ। এইফালে কিবাকিবি চালোঁ, ঘৰৰ বস্তু লোৱা হ'ল আৰু এইফালে দেখিছেনে কিমান মানুহ, মানে লাইন পাতি লাইন হৈ গৈ আছোঁ। আৰু এইফালে পালোঁগৈ মেলা, মানে চব আৰু আনন্দ মেলাও আহিছিলে। এইবিলাক চকৰি কিবাকিবি এইবোৰ চব আছে আৰু ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা, যাব পৰা। এইফালে এয়া চকৰি আনিছে, কিবাকিবি এইবোৰ আচাৰৰ দোকান, মানে অন্যান্য আৰু বেলুন কিবাকিবি এইবিলাক জাক জমকতা বহুত ধুনীয়াকৈ আৰ্টিফিচিয়েল ধুনীয়াকৈ সাজ সজ্জা কৰিছে। আৰু বোলে আমাৰ ওচৰৰ বহুতে এইবোৰ ফুল পুলি কিবাকিবি ধেৰ কিবা কিনিছে। এয়া আকৌ লটাৰী খেলৰ টিকট লোৱা কিবাকিবি আছে। আৰু এইফালে আকৌ চেণ্ডেল চালোঁ আমি, ঘৰতে ইউজ কৰিব পৰা। এইফালে চেণ্ডেল ল'লোঁ, এইফালে ইয়াত বহিছোঁ, এইফালে ফটো ধৰি আছোঁ। মোৰ হিচাপে এয়া বৰষুণ দিছে চাওক, আৰু ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে। যিহেতু এতিয়া ঘৰলৈ যাওঁ আৰু অকণমান খাই লৈ ঘৰলৈ যাওঁ। আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোলৈকে শুভৰাত্ৰি।